এই মানুহটাকে ক'ত দিছে চাকৰি চাকৰিও নাই ফটোগ্ৰাফাৰ যি একটা কাম পাইছিল ভাৰুৱা চৰকাৰী চাকৰি নহাৰ ইয়ে মানুহৰ মৰণ অ ক'ত গৈছিলে আহি পালি আহি পালো এখন হে বা বিৰাট গৰম দিছে ৰে বাজাৰ যে আনিব দিছিলে বাজাৰ আনা নাই কিয় বাজাৰ হে নকবি আৰু বাজাৰৰ কথা একদম টকা পইচা নোহোৱা হৈছে মোৰ যিও এটা কাম আছিল বাদ দিলো এখন কি কৰিম অলপ বহোঁ বিৰাট গৰম দিছে ৰে ভোক লাগছে কিবা এটা দে খাবা শাক পাচলি নাই তোৰ মূৰটা বনাই দিম নেকি চুপ মাথা গৰম নকৰিবি একদম মাথা চেচ কৰি পেলাইছে মোৰ পইচা লাগে বোলে মোৰ বাবাৰ পৰা যে তোক পইচা আনি তোৰ ফটোগ্ৰাফাৰ হবি বোলে কি কৰিলি এতিয়া ইমান দামী যে কেমেৰা আনি দিলো বৰবাদ কৰি পেলালি না মোৰ ইমান বিৰাট মাথা গৰম হৈ আছে আৰু তাতে তুই ইমান হেৰি কৰিব লাগছা মোৰ এনেকা হৈছে না মই কান্দি কান্দি চুলি থুলি নিজৰ চিঙাই মই পাগলা হৈ যাম নেকি মই কি কৰিম কি নকৰিম মই চেচ হৈ যাম আৰু চেচ সিহঁতৰে একবাৰ কান্দি দুখাত তুই আগতে মৰচোন মোৰ ছয়তান নহলে মোৰ বাপৰ পইচা খিনি দি মোৰ বাপে ঘূৰাই দিলে কিমান ভাল পাব এই কেমেৰা এটা বেচাই কিনে পইচা কিনি লৈ যা কেমেৰা এটা বিক্ৰী কৰ মোৰ উপায় নাই আৰু তোৰ ফটোগ্ৰাফ হব আহিছে এইডাল ভাইকো ভাল মোৰ তাতে যে ফটোগ্ৰাফাৰ কৰবা কৈ মোৰ যে গোল নিচিঙিল মাথা নিচিঙিল এটাই ধন্যবাদ এটাই ভাবিবি বুজি পাইছা কি ৰে কি কথা এটা শুনিবা খুজি আছা না তই কথা এটা শুন হা মই এজন মৰা মানুহৰ ঘৰত গেলো হা তাতে মই বোলে ফটো তুলিব লাগে ফটো তুলিবা গেলো ফটো তুলবা যায় ইফালে সকলোৱে বগা মানুহ ড্ৰেছ কৰি আছে গম পাই না নাপায় মানুহ মোলেতো বগা ড্ৰেছে কৰে না ইফালে ইফালে ফটো তুলি সিনা মানে মই ঘূৰি আছো তাৰ পিছত মোক একজন মানুহে মাতিল যে দাদা ইফালে আহক আৰু এটা ফটো তুলিব লগা আছে ইফালে মই গেলো ফটো তুলিবা তাতে ফটো তুলিব যাওঁতে মই খালি কেমেৰা এটা লৈ স্মাইল প্লিজ কৈছো স্মাইল প্লিজ একবাৰ কোৱাতে নুশুনিল তাৰপিছত আৰু একবাৰ মই স্মাইল প্লিজ কলো তথাপিও নুশুনিল তাৰপিছত অলপ খঙেৰে কলো আৰু স্মাইল প্লিজ বুলি জোৰে কৰি কলো মোৰ তাতে দুগৰা দুগুৰি মায়ের পিঠি একদম কি কৰিম উপায় নাই বুঝছা না মৰা মানুহ ঘৰত গেলে স্মাইল প্লিজ কলে তুই মাৰি নাখায় কাই মাৰি খায় সিটাৰ কাৰণে মই ভাবিছো আৰু মই কাম নকৰো আৰু এনেকুৱা কাম ফটোগ্ৰাফাৰ নহওঁ আৰু বাদ দিছো আৰু এই কেমেৰা থেমেৰা বিক্ৰী কৰি বাপেকক কি দি পইচা দিব লাগে দি ল মোক নকবি আৰু এইবিলাক বাদ দে যা 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 এই চাল মোৰ পেটৰ ভোক লাগে হলে যদি কিৰমি কান্দে তোৰ 12 বাজাই দিম হা কি কলি হা মই তোক বিয়া কৰাই আনছো কিন্তু চাবি খবৰদাৰ মই বিয়া কৰাই আনছো ময়ে খুৱাব লাগিব কিন্তু মোৰ বাহিৰে কায়ো নোখোৱাই কিন্তু তই বুজি পাইছা তোৰ বাপেৰকো যাই কবি আৰু তোৰ মাৰকো যাই কবি চিনি পাইছা মই কি ধৰণৰ মানুহ মালিক মালিক ঐ ছাগল ঠাগল আছে নেকি ৰে ঐ মালিক নাই নেকি ৰে নাই নেকি ছাগলী থাকি থাকিলে লৈ যাম নেকি ও সঁচাই দেখা নাপাইছো মানুহবিলাক ক'ত ঐ ইফালে কাই আহিছে চাব নোৱাৰা নেকি কাই আহিছে যা মানুহ আহিছে ঐ মালিক মালিক হে দাদা কাজিয়াহে লাগি আছে নেকি ও ছাগলী থাকলি পালে এনেকে পইচা নিৰাকে লৈ যাওঁ নেকি কেতিয়া ভাল হ'ব অ কাইবা আছিল চিনি নাপালো কাইতে বাবু মোক চিনি নাপালি মই টিপু টিপু আৰু টিপু কিয় বা আহিলি বাবু ছাগলী বিক্ৰী কৰিব লগা আছিল কৈছিলি দেখোন তাৰ কাৰণে আহিলো ইয়াক লৈ কচমছে ছাগলী বিক্ৰী কৰিব আছিল কিন্তু চব গোটেই বিক্ৰী কৰি দিছে যি তোৰ দাদা কৰ বোলে ফটোগ্ৰাফাৰ হয় এতিয়া কাৰণে কৈছিলো বু ৰূপ চাই বিয়া পাতিব নালাগে গুণ চাইহে বিয়া পাতিব লাগে অৰে ভাইটি কি কম আৰু ততে মাতাল তালে ঠিক কি দাদাই বহুত করছিল মোৰ কথা কাই কি ক'ব লাগছে ৰে নিশ্চয় এই ছাগল বেপাৰীতে হতে ছাগল বেপাৰীতে আহিছে না নিশ্চয় মোৰ কথাই কিবা বেয়া বেয়া ক'ব লাগছে ৰ পইচা বাদা
এনেকে হে ৰ ঠিক মজা দি আছো হয় না ৰ ঠিক মজা দিম অ হয় নেকি আমি ছাগল বেপাৰী এতিয়া আমাৰ 5টা 6টা হাতী কিমান যে আমাক ভাল পাব খোজে আমি পাত্তা নিদিওঁ বাদে আমাক কি হাতত বুজিব বুলি পইচা নাই পইচা ইডিও পইচা পালেতো আমাক চুমাই থকা খোজে আমি পাত্তাই নিদিওঁ এটা পুৰণা শুন এটা নহ'ব এটা নহ'ব আমি এটা ভাল বস্তু পালো কি ল'ব লাগিব তোমাক ছাগল কিনি পাইছে না পুঠি দি পাইছা তুমি হা ছাগল কিনি পাইছে না পুঠি দি পাইছা মানুহ ঘৰত পুঠি দিবি আৰু আজিৰ পৰা পুঠি দি পাৰিবি হা পুঠি দি পাৰিবি আজিৰ পৰা ছাগল বেপাৰী হিৱে নাপাম মই ছাগল বেপাৰীও নাই ইয়াতে বেপাৰী বহুত দেখা চালা আৰু তোক মই চাই আছো এইবাৰ তুই যদি কাম নিবিচাৰা তেতিয়াহ'লে মই বাপেৰ ঘৰত যাই ঘূৰি লৰা বহি খাম তুই থাক এনেকাই